সংগীতা ব্লগক আপোনালোকক সকলোকে স্বাগতম জনালো আৰু মোৰ অৱস্থা দেখক ইমান মানে মাছ মাৰি মাৰি কাপোৰ কেনেকে জমা কৰি থৈছে এইবিলাক চাওক ইয়াতে আছে আৰু এই যে ধুব একেবাৰে মনে নাযায় আৰু এই ঠাণ্ডাখনত মই এনেকে আছো আৰু বতৰটো চাওকচোন একদম মেঘলা মেঘলা হৈ গৈছে নিয়ৰতে আৰু মোৰ অৱস্থা বহুত বেয়া মোৰ বহুত কাম আছে কামে হোৱা নাই এতিয়ালৈকে কাপোৰখিনি ধোৱা মানে মোৰ কাৰণে একদম অৱস্থা বেয়া গোটেই এইবিলাক পেক লাগিছে কালি মাছ ধৰিব গৈছিলো ভাবিছিলো আপোনালোকৰ লগত মাছ মাৰা ভিডিঅ'টো শ্বেয়াৰ কৰো বুলি কিন্তু সেনেকুৱা পেকত নামি আৰু কেমেৰা ধৰা নামিয়ে নাপালো বিচাৰি তাৰ কাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিব নোৱাৰিলো এতিয়া কাপোৰখিনি ধুই দিওঁ ধুই এনেকে তাৰপিছত বাচন থাচন মাজিম আৰু মোৰ ভাইটি আহিছে এয়া চাওক চুলিবিলাক চাওকচোন তাৰ আগে দি দেখাই দিওঁ তাৰ চুলিবিলাক আগে দি এই চুলিবিলাক চাওক কি কালাৰ কৰিছে একেবাৰে ছোৱালী মানুহ নিচিনা এইটো হ'ল মোৰ সৰু ভাইটি একদম নাই ব্ৰাছ কৰি আছে জাষ্ট উঠিল টোপনিৰ পৰা আৰু এতিয়া মই আৰু কাম বন ধাম ধুমকে চেচ কৰো কাৰণ মোৰ যাব লাগিব দুধনৈত টিউচনত লৈ বেটিক তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ কৰি নাচাব কোনেও গাইস এতিয়া মোৰ কাপোৰখিনি ধোৱা কমপ্লিট হৈ গ'ল আৰু এতিয়া মই বাচন মাজি আছো আৰু বাচন মাজতে মানে মোৰ বেটিয়ে গাখীৰ গৰম দি আছে চচপেনটো পুৰি পেলাইছে চাওকচোন এতিয়া এখন উঠোৱাতে বিৰাট জামেলা আৰু মই ইমান দিনৰ পৰা মানে ভিডিঅ' দিব পৰা নাই ঘৰত কিবা এটা প্ৰব্লেম চলি আছিল তাৰ কাৰণে মই মানে ভিডিঅ' দিব পৰা নাই আপোনালোকক তো আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই প্লিজ কমেণ্ট কৰিব আৰু মোক বহুত মানে আগুৱাই যাবৰ কাৰণে আপোনালোকৰ সাপোৰ্টৰ বহুতে দৰকাৰ আছে তো আপোনালোকে প্লিজ মোক সাপোৰ্ট কৰক আৰু বাচনবিলাক চাওকচোন ৰাতিপুৱাৰ পৰা কিমান বাচন এতিয়ালৈকে মানে ভাতে বনোৱা হোৱা নাই আৰু এতিয়া বাচনখিনি মাজিম আৰু এই চচপেনটো একদম পুৰি পেলাইছে আৰু কোনে মোৰ নিচিনা এনেকৈ চিৰিঞ্জ দি কালাৰফুল ক'ব দে মই চিৰিঞ্জ দি কালাৰফুল উঠাই দিওঁ মানে কিবা পুৰা বস্তু হ'লে বা কেৰাহী চাফা কৰিব লগা হ'লে মানে এনেকৈ চিৰিঞ্জ দি ঘঁহিব আপোনালোকে মানে পুৰা চাফা হৈ যায় মানে হাতটো মানে পুৰা বিষায়ে আছে আৰু ঘঁহতে তো মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব দেই এয়া চাওক মোৰ মেজিকটো চাওক চাফা হৈ গ'ল আৰু ভালকৈ দেখাই আছোঁ অলপমান পানী দিয়াচোন কিমান পুৰি গৈছিলে এতিয়া চাফা হ'ল আৰু অলপ আছে দেখিছে এতিয়া মই চিৰিজ টুকুৰাটো দি মানে পুৰা ঘঁহিম আৰু চাফা কৰিম আৰু আপোনালোকে কোনে ক'লোৱে কোনে এনেকৈ চিৰিজ দি চাফা কৰি ক'ব ৰাতিটো মানে গেছটো নকমোৱাকৈ মানে একেবাৰে পুৰা গাখীৰটো 3 বাৰমান গৰম দিছে এনেকৈ অৱস্থাটো বেয়া হৈ গৈছে মোৰ দেই হাতে দি ফুটি গ'ল খোৱাতে বেছিকৈ পুৰি পেলাইছে তাৰমানে